গাইজ আমি ঘৰৰ পৰা ওলালো ঘৰত ৰুটি চাহ খাই ললো তো গাইজ ফাইনেলি আমি আহি পিনে বগীবিল পালোহি তো গাইজ আমি এতিয়া বগীবিল পাৰ হৈ আহি অকণমান আগত দোকান আছিলে তো দোকানতে ৰখি ইয়াত এইপিনে চাহ বিস্কুট লৈ বহি লৈছোঁ অকণমান দেৰি চাহ তাহ খাই এইপিনে কোনদিনে চোতালেই এইটো চোতালেই ৰাৱণ তো এতিয়া খাই বৈ লাহেকৈ আকৌ ডিব্ৰুগড়লৈ যাম ডিব্ৰুগড় টাউনত গৈ পিনে তাত ভাতটো খামগৈ চাগে তো ভাত খাই লাহেকৈ তিনিচুকীয়া যাম আৰু তো ভিডিঅ' চবে চাই থাকক আৰু guys to আজি কি লোকে ৰাতিপুৱা মৰ্ণিং হৈ গ'ল পুৰা এয়া 3:32 তো আমি এতিয়া শুই উঠিছোঁ জাষ্ট এয়া এতিয়া শুনিম হাই গাইজ মই পুৰা জাষ্ট উঠিছোঁ দেই একদম চকু মেলেই খোৱা নাই পুৰা টোপনি আৰু টোপনি কালি ৰাতি হোৱা মানে ইমান দেৰি এতিয়া উঠিব 2 ঘণ্টামান হ'ব পালোঁ চাগে তো গাইজ গুড মৰ্ণিং সকলোকে আৰু লগ পাম সকলোকে তো এতিয়া আমি অকণমান ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হোৱাৰ পিছত লাহেকৈ ইয়াৰ পৰা জাৰ্ণিটো কৰিম আৰু তো এতিয়া আমি মুখ চুখ ধুই লওঁগৈ আৰু গা চা ধুই লওঁগৈ ন বুলি গা ধুব লাগিব এতিয়া গাটো ধুই কাৰণ ইমানডোখৰ মানে হেৰি কৰিব লাগিব ৰাইড কৰিব লাগিবতো তো গা ধুবলৈ আৰু ক'ত টাইম পাম সেইকাৰণে এতিয়াই গা চা ধুই ইয়াৰ পৰা ওলাই দিম আৰু তো এতিয়া আমি গা চা ধোৱালৈকে গাইজ আমি ঘৰৰ পৰা ওলালোঁ ঘৰত ৰুটি চাহ খাই ললোঁ আৰু টাইমটো বহুত দেৰি হৈ গ'ল আজি আমি যিমানটো টাইমত ওলাম বুলি ভাবিছিলোঁ সিমান টাইমত ওলোৱা নহ'ল গতিকে এতিয়া পূৰা টাউনতে আছোঁ আৰু টাউনৰ পৰা এতিয়া চাইকেল চলাই গৈ আছোঁ এইপিনে গুণিন আৰু এইপিনে আজি প্ৰথম এপিছ'ড তো এপিছ'ডটো চবে ধুনীয়াকৈ চাব বুলি ভাবিছোঁ আশা ৰাখিছোঁ আৰু কি বুলি কয় যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো দবাই ল'ব যাতে যিকোনো ভিডিঅ' প্ৰথমতে পায় তাৰপৰা তো এতিয়া আমি এতিয়া আমি হওক কি বুলি কয় কংগ্ৰেছ অফিচৰ ওচৰত পাইছোঁহি ধেমাজি তো ধেমাজি লাহেকৈ এৰিম আৰু অকণমান পিছতেই তাৰপৰা তো ভিডিঅ'টো মুঠতে এনেকুৱাই শ্বেয়াৰ কৰিব যাতে চবে উৎসাহী হয় মানে চাইকেল লৈও যে ইমান দূৰ যাব পাৰি আমি বাৰু এতিয়া কমেই কৈছোঁ আমাৰ ধেমাজিৰ পৰা লক্ষ্য বুলি কোৱাজনে কি বুলি কয় ধেমাজিৰ পৰা কেদাৰনাথ চাইকেল লৈ গৈছিলে লক্ষ্য আৰু ৰাজদ্বীপ তো আমি তেওঁলোকৰ পৰা ইনস্পায়াৰ্ড হৈ পিনে অকণমান ওচৰতে গৈছোঁ তো চবে যাতে ছাপোৰ্ট কৰে আমি ফাইনেলি মৰিধল পালোহি তো এতিয়া 5টামান বাজিছে পূৰা মানে গৰমত পূৰা জোচতে পূৰা দি দিছোঁ আৰু যিমান তাৰপৰা এতিয়া ইয়াৰ পৰা আমি গৈ পিনে আকৌ কি কয় দেখোন গাই নদীত এডোখৰ মৰিথল তো এতিয়া আমি মৰিথলত আছোঁ মই কলেজখন একবাৰ চাই লওক अल्लाह माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया तो এতিয়া আমি কি বুলি কয় ৰাইডটো কৰি থাকোঁ তো চবে চাব ধুনীয়াকৈ ব্লগটো বাকী ক'বলৈ বহুত আছে আৰু ইমানডোখৰ যাবলৈ আছে তো সৰু সৰুকৈ অলপ ক্লিপ দিছোঁ তো চবে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ ভিডিঅ'টো দীঘল হ'ব পাৰে তো চবে ধুনীয়াকৈ ছাপোৰ্ট কৰিব তো গাইজ আমি ফাইনেলি এতিয়া কি বুলি কয় এডোখৰ গাই নদী পালোহি তো ৰ'দটো এনেকুৱা টেকটেককৈ দিছে ক'লো নহয় মানে খাইনো গাইছে তো গাইজ মানে যোনটো এক্সপিৰিয়েঞ্চ পাই আছোঁ আমি ইয়াত আহি পিনি মানে এইটো বেলেগ এটা ফিলিংছ বেলেগ এটা লেভেলৰ এক্সপিৰিয়েঞ্চ পাই আছোঁ আৰু এতিয়া বৰ্তমান আমি গাই নদী পাইছোঁহি আৰু পূৰা নাজাৰাটো চাম আমি কি ধুনীয়া মানে সুন্দৰ প্লেচ আৰু বৰ্তমান আমি গাই নদী এণ্টাৰ কৰিম আৰু বেছি দূৰ নাই আৰু বগীবিল দলং পাব কাৰণে গাই নদী আমি পালোহি ক'বলৈ গ'লে সেইখন গাই নদী অকণমান আগলৈ আছে তো পুৰা মানে ধুনীয়া মজা ব্লগ দুই ব্লগ
তো চবে কি কয় শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান কষ্ট কৰি ৰথখনত জয় অসম তো পুৰা মানে ধুনীয়া নজাৰা পুৰা এইফালে গাইনদী এণ্টাৰ কৰিলোঁ আমি এয়া গাইনদী এণ্টাৰ কৰিলোঁ তো গাইনদীৰ পৰা এতিয়া লাহেকৈ আমি ক'লৈ যাম কোলাজান ন কোলাজানৰ পাছত আৰু বগীবিলৰ পিছত আমাৰ ডাইৰেক্ট নেক্সট ষ্টপ হ'ব ডাইৰেক্ট বগীবিল ব্ৰিজত হ'ব আমি এতিয়া ফটো নৰখো মানে গাইনদীটো নৰখো ডাইৰেক্ট বগীবিলত ৰখি গাইজ টাৰ্গেট বগীবিল এতিয়া বৰ্তমানত কাৰণে টাৰ্গেট বগীবিলত তাইক ৰখি তাত পানী চানী খাম কাৰোবাৰ কিবা লাগিলেও কৰি ল'ব নেকি समझ रहे हो ना তো চবে ভিডিঅ'টো পুৰা এনজয় কৰক আমিও পুৰা দেখাবলৈ চেষ্টা কৰিম তো এতিয়ালৈকে অ'কে চবে ভিডিঅ'টো চাই থাকিব আৰু তো গাইজ আমি ফাইনেলি এতিয়া কোলাজান পালোহি কোলাজান পাইছোহি যেতিয়া পুৰা মানে ধুনীয়া নাজাৰা চব পথাৰত পুৰা মানে হাল বোৱাত লাগি আছে এইফালে দেখিব পাৰিব হাল বোৱাত লাগি আছে আৰু কোন কেনেকুৱা লাগিছে ইমান সহজ বুলি ভাবিছিলোঁ নহয় গাইজ সহজ নহয় মানে মানে ইয়াত অকল পানীটো খাম আৰু পানী খাই তাৰপৰা আকৌ চাইকেল চলোৱা ষ্টাৰ্ট কৰিব লাগিব কাৰণ বহুত দূৰত যাবলৈ আছে তো নেক্সট এতিয়া আমি আকৌ বগীবিলত লগ পাই আছোঁ তো চবে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক তো গাইজ ফাইনেলি আমি আহি পিনে বগীবিল পালোহি তো এতিয়া বগীবিলৰ মাজত নাই পোৱাহি তথাপি মানে অকণমান চাইডত ৰখি লৈছোঁ ভাগৰ লাগিছে পুৰা ভৰি বিষ লাগি গৈছে মানে পুৰা কি ক'ম আৰু আল্টিমেট লাগিছে এক্সপিৰিয়েঞ্চ আল্টিমেট প্লাছ প্ৰথমবাৰ ইমান মানে বাইচাইকেল চলাই পিনে বগীবিললৈকে আহিছোঁ ফাৰ্ষ্ট টাইম মানে ইমানডোখৰ মানে ধেমাজিৰ পৰা গৈ পোৱা নাই বাৰু পাইছোহি আৰু আছে বহুত এনেই মানে ঘৰৰ ওচৰতো চাইকেল চলাই যাওঁ কিন্তু বাট মানে ফাৰ্ষ্ট টাইম ইমানডোখৰ লং ড্ৰাইভ কৰিছোঁ মানে তো ভৰিটো পুৰা মানে হেৰি হৈ গৈছে কি ক'ম হাতো বিষাইছে কঁকালো বিষাইছে তথাপি মানে কিন্তু এটা ভাল লাগিছে মানে কিবা এটা ভাল লাগিছে বুজাব নোৱাৰা তো এতিয়া আমি ইয়াতে অকণমান ফটো চটো ক্লিক কৰি লওঁ যোনসকলে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰা নাই আৰু এপিনো ফ'ল' কৰি ল'ব ডিছক্ৰিপশ্যনৰে লিংক দিয়া থাকিব তো চবে ফ'ল' কৰি ল'ব ফটো ইয়াত ফটো মাৰি লওঁ এতিয়া বৰ্তমান ফটো ক্লিক কৰি নেক্সট আকৌ এতিয়া আমি ডাইৰেক্ট ডিব্ৰুগড় ৰখিম ডিব্ৰুগড়ত কিবা এটা খাই ল'মগৈ গৈ পিনে হোটেলত তো তেতিয়ালৈকে ভিডিঅ'টো চবে চাই থাকক আমি এতিয়া বগীবিল পাৰ হৈ আহি অকণমান আগত দোকান আছিলে তো দোকানতে ৰখি ইয়াত এইপিনে চাহ বিস্কুট লৈ বহি লৈছোঁ অকণমান দেৰি চাহ এটা খাই এইপিনে কোনদিনে চোতালেই এইটো চোতালে ৰাৱণ তো এতিয়া খাই বৈ লাহেকৈ আকৌ ডিব্ৰুগড়লৈ যাম ডিব্ৰুগড় টাউনত গৈ পিনে তাত ভাতটো খামগৈ চাগে তো ভাত খাই লাহেকৈ তিনিচুকীয়া যাম আৰু তো ভিডিঅ' চবে চাই থাকক আৰু 2000 years later ফাইনেলি আমি ডিব্ৰুগড় টাউনত সোমালোহি আৰু তো এতিয়া মানে হোটেল এখন ৰখিছোঁ অকণমান সৰুমীয়া হোটেল তো ইয়াতে চবে ৰুটি খাম বুলি কৈছে তো ৰুটি খাই পিনে আৰু আগবাঢ়ি যাওঁ কিমানখন পাৰোঁ মেনুখনো খাই দিয়া এনেকুৱা ভোক লাগিছে মানে মেনুখনো খাম মানে अल्लाह माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा मूड खराब कर दिया তো গুণিনেতো পুৰা ভোকত থাকিব মানে সেইকাৰণে বোলে মেনুখনো খাব বোলে মানে গৰম যি পৰিছে মানে কি ক'ম মানে গাইছ আৰু মই ভাবি আছিলোঁ কালিলৈকে ভাবি আছিলোঁ মই অহা আগলৈকে এই চাইকেল লাই দে তিনিচুকীয়া লোকে লাডাখ গৈছে এই কেদাৰনাথ গৈছে এই তিনিচুকীয়াহে মই বোলো এনেই গৈছোঁ আমি ভাবিছিলোঁ সন্ধিয়া এতিয়া মানে যোনটো মানে দেখিছোঁ মানে এতিয়াও 100 কিলোমিটাৰ ওচৰতে আছে মই তাত নেশ্যনেল হাইৱে তাত আৰু হেৰি আছে 93 কিলোমিটাৰ আছে ডিব্ৰুগড় টাউনৰ পৰা তিনিচুকীয়া মই ভাবিছিলোঁ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ 30 মান আছে 90 মাই গড আজি ৰাতি মানে পামগৈ আৰু ৰাতি 8টা 9টা তেনেকুৱা পামগৈ আৰু ডিব্ৰুগড় সেই তিনিচুকীয়া
তাৰপৰা নেক্সট তাৰ তিনিচুকীয়া মন্দিৰত টিলিঙা মন্দিৰত কি বুলি কয় নেক্সট ডে সোমাই পিনে তাৰপৰা অকণমান টাউনখন মানে ঘূৰি যদি পাৰোঁ শিৱসাগৰ যাম, যদি নোৱাৰোঁ ঘৰলৈ উভতিম। তো ভিডিঅ'টো চাই থাকিব। আমি এতিয়া খাই লওঁ লাহেকৈ, বস্তু অৰ্ডাৰ দিছোঁ, বস্তু আহি পাই নাজানো কেনেকৈ কি দিব এতিয়া, খাবলৈ ৰেডি আৰু। আজি আমি যিহেতু বৰ্তমান ডিব্ৰুগড় টাউনত আছিলোঁ আৰু যিহেতু আমি চাইকেলিং কৰি আছোঁ, আপোনালোকে গম পায়। তাৰ মাজতে এজন দাদাক লগ পালোঁ, বহুত ভাল লাগিল দাদাক। এজন দাদা নমস্কাৰ, মই ডিব্ৰুগড় হয়। বহুত ভাল লাগিছে কিয়নো বিশ্ব পৰিৱেশ উপলক্ষে যি পদক্ষেপ নৱপ্ৰজন্মই আগবঢ়াইছে তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকক উৎসাহ প্ৰেৰণা যোগাইছোঁ যাতে তেওঁলোকৰ জীৱনত এনেদৰে নতুন প্ৰজন্ম হিচাপে আগুৱাই যায়। কিয়নো চাইকেল যি এতিয়া চলাব পৰা নাই বা চাইকেলৰ যি শাৰীৰিকভাৱে বা ব্যায়াম নকৰে বা শৰীৰ চৰ্চা নকৰে, সেয়ে গতিকে আপোনালোকে সকলোৱে কমেও বেছিভাগে চাইকেল ব্যৱহাৰ কৰক, ব্যায়াম কৰক, শৰীৰ চৰ্চা কৰক, এইটোৱে মোৰ কামনা। আৰু পাৰিলে গছ গছনি ৰোপণ কৰক, কিয়নো মানৱ সভ্যতাত জীয়াই থাকিবলৈ হ'লে মূল সম্পদটোৱে হৈছে পৰিৱেশ। পৰিৱেশ যদি নাথাকে মানৱ সভ্যতা কেতিয়াও জীয়াই নাথাকিব। দেখিছে আগন্তুক দিনত যেনেকৈ কৃত্ৰিম প্ৰজন্ম হৈ গৈছে, সকলোৱে এতিয়া আমাতকৈ আৰু এটা এচাম লোকসকলে এতিয়া মোবাইল ইউজ কৰে, বাইক ইউজ কৰে বা অন্য ধৰণৰ যোনটো প্ৰযুক্তিবিদ্যা হাতত লৈছে, সেইটো দিশত আমিও আগবাঢ়িব লাগিব, কিন্তু পৰিৱেশটো জীয়াই ৰাখিব লাগিব। পৰিৱেশ যদি জীয়াই নাথাকে তেনেহ'লে আমি কোনোদিনে আগুৱাই যাব নোৱাৰিম। সেইটোৱে মোৰ আজি পৰিৱেশ দিৱস হিচাপে SMS আগবঢ়ালোঁ। ধন্যবাদ। বহুত ভাল লাগিলে দাদাক লগ পাই। তাৰপিছত আৰু দাদা বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে আমাক ভাল লাগিলে। তো লগ পাই আছোঁ আৰু আগত। থেংক ইউ। আমি দিগঙত আহি পালোহি, এনেকুৱা ভাগৰ লাগিছে, এনেকুৱা ভৰি হাত মানে কঁকাল ইমান ডাঙৰ ডাঙৰ বেগকেইটা লৈ যোৱা মানে এনেকুৱা কষ্ট হৈছে ক'লো নহয়, পূৰা মানে হিলাই দিছে। তাতে আকৌ চাইকেলখন এখন আমি চাই নানিলোঁ, ব্ৰেকডাল ভাল নহয়। সেই পিছতহে গম পাইছোঁ, মানে ব্ৰেক ইউজ কৰা নাছিলোঁ। তেতিয়া অকণমান আগত ব্ৰেক ইউজ কৰোঁতে তেতিয়া দেখিছে কি ব্ৰেকে নাই। তো ব্ৰেক লগাবলৈ দোকানত সোমালে, এখন দোকানতো ব্ৰেক নাই। তাৰপৰা এতিয়া কি বুলি কয় আমি ক'ত যাম এতিয়া? চাবুৱাত গৈ পিনে এতিয়া মানে ক'ৰবাত চাইকেল দোকানখন চাম, যদি ভাল কৰিব পাৰে তেন্তে ব্ৰেকটো লগাম। দেন যদি মানে ভাল কৰিব ইয়াত চাবুৱাটো নোৱাৰে তেতিয়া তাই তিনিচুকীয়াত গৈ পিনে লাষ্ট আমি মানে এতিয়া অকণমান চাবুৱাত ইয়াৰ কোনোবা লগৰ ঘৰ আছে, তাতে এতিয়া ভাত খাব মাতিছে, তাত ভাত চাত খাই ধুনীয়াকৈ মুখে এতিয়া তিনিচুকীয়ালৈ বুলি আকৌ ওলাব লাগিব। তো চবেই ভিডিঅ'টো চাই থাকিব। আজি ভিডিঅ'টো বহুত দীঘল হৈছে চাগে, সেইবাবে মানে তথাপিও চবেই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া চাবুৱা আৰ্মি এয়াৰফ'ৰ্চৰ সেইটো কেম্পটো দেখিলোঁ। তো এইটো হ'ল চাবুৱা আৰ্মি এয়াৰফ'ৰ্চৰ কেম্পটো। তো দেখাটো বিৰাট মজা। তো আমি এতিয়া ডিব্ৰুগড় পানীপুৰ পালোহি। তাৰপৰা চাইকেল এখন প্ৰব্লেম দিলে আমাৰ, তাৰপৰা সেই চাইকেলখন ঠিক কৰিবলৈ দাদা এজন লগ পালোঁ। তো এই দাদাজন ছেভ কৰি দিব আৰু কষ্ট কৰি আছে বহুত। ডিব্ৰুগড়ৰ মানে মৰমখনি পাই ভাল লাগিছে। তো এতিয়ালৈকে 3জন দাদা লগ পালোঁ, গোটেইকেইজন ভালে আছে। তো মানে ডিব্ৰুগড় মানুহখন সঁচাকৈ মৰম জনা মানুহ। তো মানে এতিয়া নেক্সট এতিয়া আমি জাৰ্ণিটো কৰিম আৰু তিনিচুকীয়ালৈকে। তো গৈ থাকোঁ। এতিয়া আমি হোটেলত ভাতটো খাই লৈছোঁ। তাৰপৰা ভাতটো খাই আকৌ অকণমান কি বুলি কয় যিমান পাৰোঁ চাইকেল চলাওঁ, তাৰপৰা ভাগৰ লাগিলে ৰেষ্ট ল'ব লাগিব। তো নিৰামিষ ভাত সেইকাৰণে খাইছোঁ, কাইলৈ আকৌ মন্দিৰত সোমামতো। তো সেইকাৰণে ভাতটো খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এতিয়ালৈ ভাতটো খাই লওঁ। গাইজ আমি কি বুলি কয় এনেকুৱা পৰিস্থিতিত পৰিলোঁ, মানে মানুহ এজনৰ কথা শুনি পিনে শ্বৰ্টকাট বুলি ক'লে এফালে পঠিয়াই দিলে বাট চাইলে। এতিয়া মানে সেই মানুহজনৰ কোৱা ৰাস্তাটো ভালকৈ চিনি নাপাওঁতো, গুগল মেপত চাই এতিয়া আহি আছোঁ আৰু এতিয়া এতিয়াও 19 কিলোমিটাৰমান যাব লাগিব বুলি দেখাইছে গুগল মেপে। তো গৈ আছোঁ, কি হয় নাজানো। আজিতো টিলিঙা মন্দিৰ চাগে দেখাব নোৱাৰিমেই, আমি ইয়াতে ক'ৰবাত থাকি দিম আজি, কাৰণ বহুত ভাগৰ লাগিছে। তো কাইলৈ গৈ টিলিঙা মন্দিৰটো দেখুৱাম আৰু ঘৰলৈ বুলি আকৌ ৰিটাৰ্ণ হ'ম। তো আৰু এতিয়া আমি যোনডোখৰ প্লেচত আছোঁ বিৰাট ধুনীয়া প্লেচ, সেইডোখৰ অকণমান চাওঁ আৰু। আমি ফাইনেলি আজি দুলীয়াজানত থাকিবলগীয়া হ'ল।
তো আজি আমাৰ দুলীয়াজনৰ আচুৰ দাদা এজনৰ ওচৰত মানে দাদা এজনৰ লগত ৰুমত থাকিম। তো কাইলৈকে মৰ্ণিং 9টামান বজাত যাম চাগে ইয়াৰ ন 9টামান বজাত ইয়াৰ পৰা ওলাম। দাদাই মানে অকণমান দেৰিকৈ যাব কৈছে ইয়াৰ পৰা হেৰি তিনিচুকীয়ালৈ। তাৰপৰা ইয়াত আকৌ নেক্সট নোসোমাম আকৌ টিলিঙামণি সেইটোৱে কৈছোঁ। টিলিঙামণি সোমাই পিনে মানে ডাইৰেক্ট তাৰপৰা আকৌ এইফালে দুলীয়াজান হৈ পিনে ডিব্ৰুগড় হৈ ঘৰলৈ যাম আৰু ঘৰ মানে লগৰ এটা ঘৰত থাকিব কৈছে আৰু কাইলৈকে ৰাতি যোৱা দেৰি হ'বতো সেইবাবে লগৰ এটা ঘৰত আকৌ কাইলৈকে তাত থাকিব লাগিব। তাৰপিছত মানে ডাইৰেক্ট ঘৰ নেক্সট ডে'। তাৰপৰা এতিয়া আমি য'ত আছোঁ অকণমান সেইডোখৰ দেখাই লওঁ বুলি ভাবিছোঁ। তো আমি আছোঁ এতিয়া দুলীয়াজানৰ গেছৰ কি বুলি কয় এইটো প্ৰাইভেট কোম্পানীৰ হেৰিটো এইটো কি বুলি কয় কলনীটোত। তো কলনীটো বিৰাট ধুনীয়া নাজাৰা। তো এতিয়া আমি অকণমান ভাত চাত খাই আহিলোগৈ আৰু হোটেলত ভাত চাত খাই আহি এতিয়া এই কলনীত সোমাইছোঁহি। ৰুমত থাকিম য'ত এতিয়া। তো জেগাডোখৰ অকণমান দেখাওঁ বুলি লৈছোঁ। তো চবেই জেগাডোখৰ অকণমান চাই লওক। আমি ৰুমত পালোহি। ৰুমত পাই এতিয়া এয়া শুনি না পুৰা কিন্তু এতিয়া আমি আকৌ ভিডিঅ'টো কমপ্লিট কৰাৰ পিছত এতিয়া আমি আকৌ ভিডিঅ'টো এডিট কৰি কাইলৈ আপোনালোকৰ আগত প্ৰেৰণ কৰিম মানে পাব্লিছ কৰিম। তো সকলোৱে ছাপোৰ্ট কৰিব বুলি ভাবি আশা ৰাখিছোঁ। ইমান কষ্ট কৰিলোঁ আজি ভৰি বিষত হ'ব এনেকুৱা টোপনি যাম ভাবি আছোঁ। ভিডিঅ' এডিট কৰিবলৈ কষ্ট হ'ব এতিয়া আমাৰ এটাতো পুৰা অকল মোবাইলটোৰ লগতে বিজি তাৰ বাহিৰে বেলেগ একো নাই। আজি দিনডাল সি মোৰ মাথা খাই পেলালে। আজি আমাৰ মাথা খাই পেলালে। আমি চিংগল লোৱা নাই মোবাইলৰ লগত আমাৰ কথাই নাই ন। কোনোবা এজনী মোলৈ পতি যাক আপোনালোকে ইমান ধুনীয়া ছোৱালী মোৰ ব্লগত ইমান ধুনীয়া ছোৱালী এজনী মোলৈ পতি থাকি মই ইমান চিংগল আছো পতি যোৱা আমাৰ পতি ন ইমান ধুনীয়া চিংগল মই আছো। তো কি বুলি কয় এতিয়া আমাৰ ৰুমৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। তো এইটো হ'ল আমাৰ ৰুমৰ পৰিৱেশটো। তো আমি য'ত আছোঁ মানে দাদাজন ছাত্ৰ সন্থাৰে লোৱা হয়। তো সেইটো কাৰণে সেয়া চাপি পূৰা অকণমান ৰুমটো দেখাই দিছোঁ। সেইবিলাকে কি ধুনীয়াকৈ ৰাখি থৈছে ল'ৰা ৰুম হ'লেও। তো ৰুমটোতো ধুনীয়াকৈ দেখাই দিলোঁ। তো এতিয়া আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো সকলোৱে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। পূৰা মানে ভাবিছোঁ যে এই ভিডিঅ'টো ধামাকা হ'ব বুলি ভাবিছোঁ। তো আজিলৈ ইমানেই। টাটা বাই বাই গুড নাইট। কাইলৈ নতুন এটা এপিছড লৈ আহি আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ। তো চবে কাইলৈ এই ব্লগটো মানে চাব আৰু লগতে নিজৰ লগৰবিলাকক শ্বেয়াৰ কৰি দিব মৰমতে পূৰা ৰিকুৱেষ্ট কৰিছোঁ। তো আজি বাই বাই গুড নাইট। গুড নাইট গাইজ গুড নাইট। বাই বাই।